তো নমস্কাৰ বন্ধু ৱেলকাম টু মেথিছ পেলা অল জব আছামিজ চ' আজি আপোনালোকৰ কাৰণে ভাল বস্তু এটা লৈ আহিছোঁ চ' মই ৰাতিপুৱা আপোনালোকক সুধিছিলোঁ যে আজি ভিডিঅ' কিহৰ ওপৰত বনাম চ' আৰু আজি মই ফ্ৰীকৈ এখন কিতাপ দিম আপোনালোকক চ' আপোনালোকে মোক ইমান মৰম দিয়াৰ কাৰণে আৰু কি কিতাপ পঢ়িলে আপোনালোকে এক্সামত পাছ কৰিব পাৰিব চ' সেইখিনি কথাও ক'ম চ' আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাওক কেনেকৈ কিতাপখন পাব ফ্ৰীকৈ চ' ভিডিঅ'টো শেষৰলৈকে চালে সকলো কথা বুজি পাব চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' বন্ধু বান্ধৱীসকল ফাৰ্ষ্ট কিতাপখন হৈ গ'ল এইখন আপোনালোকৰ যোনটো গ্ৰেড 4 বা পিয়ন নাইট চকীদাৰ যিকোনো 8 পাছ বা 10 পাছ এক্সামৰ কাৰণে এইখন কিতাপ কিনিব মই সদায় কৈ থাকোঁ আপোনালোকক চ' এইখন কিতাপ কুইজ সাৰথি হয় এইখন কিতাপ পঢ়িলে আপোনালোকে সেই গ্ৰেড 4 বা পিয়ন এক্সামৰ কাৰণে এইখন কিতাপ বহুত ভাল হয় এইখনৰ দাম মাত্ৰ 100 টকা চ' আপোনালোকে এইখন আমাৰ ভিডিঅ'ৰ লিংকত দিয়া আছে তো তাৰ পৰা কিনি ল'ব পাৰিব চ' বলক দ্বিতীয়খন কিতাপলৈ চ' বন্ধু বান্ধৱীসকল দ্বিতীয়খন কিতাপ হ'ল এইখন চন্দ্ৰপ্ৰকাশ টেট গাইড আছাম টেটৰ কাৰণে এইখন বহুত ভাল কিতাপ বেষ্ট কিতাপ বুলি মই জানো এইখন চ' এইখন আপোনালোকে এমেজনৰ পৰা কিনিব পাৰিব এইখন আপোনালোকৰ 510 টকা হয় এইখন বহুত ভাল কিতাপ দাম বেছি হ'লেও এইখন পঢ়িলে আপোনালোকে বহুত ভাল জ্ঞান পাব চ' দ্বিতীয়খন কিতাপলৈ বলক চ' বন্ধু বান্ধৱীসকল এইখন কিতাপ হ'ল অসম বুৰঞ্জীৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে চ' এইখন কিতাপ কিনি ল'ব বহুত ভাল কিতাপ হয় এইখনৰ দাম মাত্ৰ 275 টকা চ' এইখন কিতাপ পঢ়িলে অসম বুৰঞ্জীৰ বিষয়ে বহুত ভালকৈ বুজি পাব আপোনালোকে চ' বলক দ্বিতীয়খন কিতাপলৈ চ' বন্ধু বান্ধৱীসকল আজিৰ গিভআৱে কিতাপ এইখন আপোনালোকৰ 10 পাছ 12 গ্ৰেজুৱেশ্যন যিকোনো এক্সামৰ কাৰণে এইখন কিতাপ বহুত ভাল হয় চ' এইখন কিতাপ আপোনালোকে এমেজনৰ পৰা কিনি ল'ব পাৰিব এইখন কিতাপৰ আপোনালোকৰ দাম হৈছে 506 টকা আৰু এইখন কিতাপ মই আজি আপোনালোকক ফ্ৰীকৈ দিম কোনোবা এজনে পাব এইখন কিতাপ চ' এইখন কিতাপ কেনেকৈ পাব লাগিব সেইটো কথা মই আপোনালোকক ভিডিঅ'ৰ শেষলৈকে কৈ গৈছোঁ চ' আৰু কিতাপ আছে আপোনালোকে ভিডিঅ' শেষলৈকে চাই যাওক চ' বন্ধু বান্ধৱীসকল এইখন কিতাপ হ'ল ৰিজনিঙৰ ওপৰত চ' আজিকালি বহুত এক্সামতে মানে প্ৰায়ভাগ এক্সামতে ৰিজনিঙৰ কুৱেশ্যন আহে চ' এইখন বহুত ভাল ভাৰ্বেল নন ভাৰ্বেল এনালাইটিকেল চ' সকলোখিনি পাব এইখন কিতাপত ৰিজনিঙৰ এইখনৰ দাম মাত্ৰ 348 টকা এইখনো আমাৰ ভিডিঅ'ৰ লিংকত পাই যাব চ' বলক আৰু এখন কিতাপলৈ বান্ধৱীসকল এতিয়া আহিলোঁ জিকে চ' মেইন চবেই গম পায় জিকে জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ চ' 2020ৰ কিতাপ ওলাই গ'ল চ' এইখন কিতাপ কিনি ল'ব জিকেৰ কাৰণে এইখন কিতাপ বহুত ভাল হয় জিকে 2020ৰ জিকেও আছে কাৰেণ্ট এফেয়াৰ চ' 160 টকা মাত্ৰ ইয়াৰ দাম ইয়াৰো এইখন কিতাপৰ লিংক ক'ৰ পৰা কিনিব পাৰিব চ' ভিডিঅ'ৰ তলত পাই যাব চ' তাৰ পৰা কিনি ল'ব পাৰিব আৰু এতিয়া মেইন কথাটো হ'ল কেনেকৈ পাৰ্টিচিপেট কৰিব আপোনালোকে গিভআৱেত চ' তাৰ কাৰণে আপোনালোকে জাষ্ট 4টা কৰিব লাগিব কাম ফাৰ্ষ্টটো আপোনালোকে ভিডিঅ' লাইক কৰিব লাগিব আৰু দ্বিতীয়টো হ'ল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু তৃতীয়টো হ'ল আপোনালোকে কমেণ্ট কৰিব লাগিব আপোনালোকৰ কমেণ্ট যিকোনো কমেণ্ট কৰিব লাগিব খালি নিগেটিভ কমেণ্ট নহয় কাৰণ নিগেটিভ কমেণ্ট কৰিলে মোৰ ইউটিউবে স্পাম কৰি দিয়ে সেই কমেণ্টটো আপোনালোকৰ শ্ব' নহয় চ' যদি আপোনালোকে নিগেটিভ কমেণ্ট কৰিব চ' আপোনালোকৰ কমেণ্ট শ্ব' নহ'ব চ' আপোনালোকে গিভআৱেত পাৰ্টিচিপেণ্ট নহ'ব চ' আপোনালোকে যদি ভাল কমেণ্ট কৰে চ' তেতিয়া আপোনালোকে পাৰ্টিচিপেট হৈ যাব আৰু 4 নম্বৰটো হ'ল শ্বেয়াৰ কৰিব লাগিব ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধু বান্ধৱীলৈ চ' আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক সদায় মই কওঁৱেই আৰু ছাবস্ক্ৰাইব কৰক আপোনালোকে আৰু কেইদিনমান পাছত মই লাইভ আহিম আপোনালোকৰ লগত কথা পাতিবলৈ চ' তাৰলৈ অপেক্ষা কৰি থাকক আৰু নতুন জব আপডেট পাই যাব সদায় আমাৰ চেনেলত চ' আজিলৈ মানে ধন্যবাদ